আজি সদৌ চাওতাল ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে বৃহত্তৰ অসমখনত থকা চাওতাল জনগোষ্ঠীয়ে অধ্যুষিত জিলাসমূহত সদৌ চাওতাল ছাত্ৰ সন্থাই আজি 17তম সদৌ চাওতাল ছাত্ৰ সন্থা প্ৰতিষ্ঠা দিৱস পালন কৰিছে। সেই মৰ্মে আজি সদৌ চাওতাল ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত গোসাইগাঁও জিলা সমিতিৰ উদ্যোগত আৰু আঞ্চলিক সমিতিৰ সহযোগত আজি সদৌ চাওতাল ছাত্ৰ সন্থাই 17তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰোঁ। আজি সদৌ চাওতাল ছাত্ৰ সন্থাই বৃহত্তৰ 17 বছৰ সংগ্ৰাম কৰাৰ পিছত চাওতাল জনগোষ্ঠীৰ যি অধিকাৰ, চাওতাল জনগোষ্ঠীৰ যি প্ৰাপ্য আৰু চাওতাল জনগোষ্ঠীক যি নিৰাপদে উন্নয়নৰ পথত আগবঢ়াই লৈ যোৱাৰ কাৰণে চাওতাল ছাত্ৰ সন্থাই সংগ্ৰাম কৰিলে। এই সংগ্ৰামত বৃহত্তৰ অসমবাসী ৰাইজে আৰু এই সংগ্ৰামত চাওতাল জনগোষ্ঠীৰ সমূহ টলা গাঁও বুদ্ধিজীৱীসকল আৰু উঠি অহা নৱপ্ৰজন্মই যি সহায় আৰু সহযোগ কৰিলে, তাৰ কাৰণে আমি সদৌ চাওতাল ছাত্ৰ সন্থাই তেখেতসকলক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ যি মহান আদৰ্শ, তেখেতসকলৰ যি চিন্তাধাৰা, সেই চিন্তাধাৰা লৈ সদৌ চাওতাল ছাত্ৰ সন্থাই 17টা বছৰে সংগ্ৰাম কৰিলে আৰু সেই 17টা বছৰত সংগ্ৰাম কৰাৰ পিছত এই বৃহত্তৰ অসমখনত চাওতাল জনগোষ্ঠীয়ে স্বাভিমান, আত্মসন্মান, আত্মপৰিচয় আৰু নিৰাপত্তাৰ কাৰণে যি সংগ্ৰাম গঢ়ি তুলিছে, এই সংগ্ৰাম অধিক তীব্ৰতৰ হৈছে। আৰু এইটো সময়ত আমি সদৌ চাওতাল ছাত্ৰ সন্থাৰ তৰফৰ পৰা ইয়াকে আহ্বান জনাব বিচাৰিছোঁ, যিহেতু 70 বছৰে ভাৰত স্বাধীন হোৱাৰ পিছত হ'ল, এই 70 বছৰত এই খিলঞ্জীয়া থলুৱা চাওতালসকলৰ যি আত্মপৰিচয়, সেই আত্মপৰিচয় আজি অসম চৰকাৰে স্বীকৃতি দিয়া নাই। তাৰ লগে লগেই চাওতাল জনগোষ্ঠীয়ে বৃহত্তৰ দিনত আমি জনজাতিকৰণৰ কাৰণে সংগ্ৰাম কৰিছোঁ। এই জনজাতিকৰণৰ কোনো অধিকাৰেই অসম চৰকাৰে আমাক দিব বিচৰা নাই। তাৰ লগে লগেই ভূমিৰ যি অধিকাৰ, অসম চৰকাৰে ভূমি আইনৰ মতে চাওতাল জনগোষ্ঠীক সংৰক্ষণ শ্ৰেণীত ৰাখিছে যদিও কোনো ভূমিয়ে চাওতাল জনগোষ্ঠীৰ আজিৰ দিনত সংৰক্ষণ হোৱা নাই। তাৰ লগে লগেই ভাৰতৰ পবিত্ৰ সংবিধানে 8ম অনুসূচীত অন্তৰ্ভুক্ত চাওতালী ভাষাক এক স্বীকৃতি ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিছে। তথাপিও চাওতাল জনগোষ্ঠীয়ে আজিৰ দিনত নিজৰ মাতৃভাষাত পঢ়িবৰ কাৰণে সুবিধা নোপোৱাটোৱে অসম চৰকাৰে এই চাওতাল জনগোষ্ঠীক প্ৰতাৰণা কৰিছে, প্ৰবঞ্চনা কৰিছে, তাৰে প্ৰমাণ উদঙাই দিছে। এইখিনি সময়ত আমি স্পষ্টভাৱে আজি এইখন প্ৰতিষ্ঠা দিৱসৰ পৰা অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে বাৰংবাৰে চাওতাল জনগোষ্ঠীৰ কলা, কৃষ্টি, সংস্কৃতি, সাহিত্য থকা সত্ত্বেও, চাওতাল জনগোষ্ঠীৰ পবিত্ৰ সংবিধানত অধিকাৰ থকা সত্ত্বেও আজিৰ দিনত চাওতাল জনগোষ্ঠীক বাৰংবাৰে চাহ জনগোষ্ঠীৰ নামেৰে নামাকৰণ কৰাটো অতিকৈ দুৰ্ভাগ্যজনক কথা আৰু তাৰে প্ৰমাণ উদঙাই দিছে। এইখিনি সময়ত আমি স্পষ্টভাৱে আজি এইখন প্ৰতিষ্ঠা দিৱসৰ পৰা অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে বাৰংবাৰে চাওতাল জনগোষ্ঠীৰ কলা, কৃষ্টি, সংস্কৃতি, সাহিত্য থকা সত্ত্বেও, চাওতাল জনগোষ্ঠীৰ পবিত্ৰ সংবিধানত অধিকাৰ থকা সত্ত্বেও আজিৰ দিনত চাওতাল জনগোষ্ঠীক বাৰংবাৰে চাহ জনগোষ্ঠীৰ নামেৰে নামাকৰণ কৰাটো অতিকৈ দুৰ্ভাগ্যজনক কথা। আৰু এই নামাকৰণত আমি সদৌ চাওতাল ছাত্ৰ সন্থাই ৰহস্যৰ গন্ধ পাইছোঁ আৰু অসম চৰকাৰে ইয়াত যে চাওতাল জনগোষ্ঠীৰ পবিত্ৰ সংবিধানৰ অধিকাৰখিনি যে ইয়াত দিব নালাগে, তাৰ যে ষড়যন্ত্ৰ কৰিছে, সেই কথা স্পষ্ট হৈ পৰিছে। আজি চাওক, চাওতাল জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ আছে, তথাপিও ভূমিৰ অধিকাৰ থকা সত্ত্বেও আজিৰ দিনত চাওতাল জনগোষ্ঠীয়ে কোনো ভূমিয়ে সংৰক্ষিত নহয়। আজি অন্যান্য ট্ৰাইবেল জনগোষ্ঠীৰ কাৰণে ভূমিৰ সংৰক্ষণৰ কথা অসম চৰকাৰে যদি টেটু ফালি ক'ব পাৰে, চাওতাল জনগোষ্ঠীৰ ভূমি কিয় সংৰক্ষণ কৰিব নোৱাৰে? এয়াই উদঙাই দিছে যে চাওতাল জনগোষ্ঠীৰ প্ৰতি অসম চৰকাৰ কি সৎ ভাৱ আছে, এই কথাই উদঙাই দিছে। ইয়াৰ লগে লগে চাওতাল জনগোষ্ঠীৰ যি ভাষা, সেই ভাষা কিন্তু পবিত্ৰ সংবিধানৰ অন্তৰ্গত ভাষা হয়। আজি অন্যান্য জনগোষ্ঠীয়ে নিজৰ মাতৃভাষাত শিক্ষা গ্ৰহণ কৰাৰ সুবিধা পাইছে। চাওতাল জনগোষ্ঠীক শোষণ কৰি, চাওতাল জনগোষ্ঠীক প্ৰতাৰণা কৰি, প্ৰবঞ্চনা কৰি কি অসম চৰকাৰে কোনখন অসমৰ ৰাজ্যক আগবঢ়াই লৈ যাব বিচাৰিছে আৰু কোনখন অসমৰ উন্নয়নৰ কথা ক'ব বিচাৰিছে? আমি অসম চৰকাৰক আহ্বান জনাইছোঁ যে চাওতাল জনগোষ্ঠীক আপুনি সুযোগ আৰু সুবিধা প্ৰদান নকৰিব, চাওতাল জনগোষ্ঠীক সাংবিধানিক অধিকাৰ প্ৰদান কৰক। 70 বছৰে গোলামৰ নিচিনা চাওতাল জনগোষ্ঠীক শোষণ কৰা হৈছে, তথাপি আজিৰ দিনত এই অধিকাৰ যদি প্ৰদান কৰা নহয়, ইয়াত যে চৰকাৰৰ সম্পূৰ্ণ ৰাজনীতি আছে। আপোনাৰ সন্তান জিএনএম বা এএনএম নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে আগ্ৰহী নেকি? দৰিদ্ৰ সীমাৰেখা তলৰ মেধাৱী ছাত্ৰীসকলৰ বাবে সুখবৰ আনিছে কোকৰাঝাৰ ছেম কলেজ অফ নাৰ্ছিঙে। 2 আৰু 3 বছৰীয়া নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে আগবঢ়াইছে 50% ৰেহাই। এই সুবিধা লাভ কৰিবলৈ শীঘ্ৰে যোগাযোগ কৰক 9854550697 আৰু 9854300175 নম্বৰত। যোগাযোগৰ অন্তিম তাৰিখ 5 মাৰ্চ 2022।